নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। এই ভিডিঅ'টোত মানে আমি আজি আমাৰ কোৱাৰ্টাৰ কলনীৰ ওচৰত থকা পাৰ্কখনলৈ আহিছোঁ আৰু এই পাৰ্কখনলৈ আমি প্ৰায় অহা যোৱা কৰি থাকোঁ আমি দুইটা খোজকাঢ়িবলৈ। কিন্তু আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু পাৰ্কখন আপোনালোকক দেখাওঁ, সেইবাবে এই ভিডিঅ'টো বনালোঁ। আৰু এতিয়া আপোনালোকে আমাৰ লগত আগবাঢ়ি আহি থাকক আৰু আমি আপোনালোকক সেই পাৰ্কখনৰ ভিডিঅ'টো দেখাই আছোঁ ধুনীয়াকৈ। চ' আমি এতিয়া আহি পাৰ্কখনত এণ্ট্ৰি কৰিছোঁ। এয়া আমাৰ বাইদেউ আগে আগে গৈ আছে। গুড মৰ্ণিং। চ' আমি এতিয়া এই পাৰ্কখনত এণ্ট্ৰি কৰিলোঁ। আমাৰ কোৱাৰ্টাৰৰ ওচৰত আছে এই পাৰ্কখন। এয়া চাওক, মানে বহুতো গছ আছে ইয়াত, বহুত গছ গছনি আছে আৰু ধুনীয়াকৈ ইয়াত চেপত কাটি থোৱা আছে। আৰু পাৰ্কখনৰ নাম হৈছে মা শাৰদা পাৰ্ক হৰ্চকাৰ্ছ। খেলিবলৈ সৰু সৰু বাচ্চাৰ কাৰণে খেলিবলৈও বহুত ধুনীয়াকৈ ইয়াত মানে বনাই থৈছে আৰু পৰিৱেশটো এয়া চব। আৰু বহুত দেখাবলৈ আছে, পাৰ্কখনত বহুত ডাঙৰ হয়। আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, এইটো হৈছে আউটাৰ জিম। এই পাৰ্কখনত থকা এইটো হৈছে আউটাৰ জিম। ইয়াত আপুনি এনেকৈ এইবিলাক এক্সাৰচাইজবিলাক কৰিব পাৰে, আপুনি নিজৰ জইণ্ট মবিলিটি এক্সাৰচাইজবিলাক ফ্ৰী হ'বলৈ। আৰু ইয়াত এবছৰ এক্সাৰচাইজ কৰিব পাৰে, ইয়াত শ্ব'ল্ডাৰ এক্সাৰচাইজ কৰিব পাৰে। ইয়াত আপুনি মানে ধুনীয়াকৈ এইবিলাক এক্সাৰচাইজবিলাক কৰিব পাৰে। চ' ইয়াত দেখিছে সেই মানুহজনে এনেকৈ এতিয়া এক্সাৰচাইজ কৰি আছে। চ' এইটো হৈছে আউটাৰ জিম। ত' আমিও আহিলে ইয়াত কেতিয়াবা এক্সাৰচাইজবিলাক কৰোঁ, যেতিয়া সময় পাওঁ আমি ইয়ালৈ আহোঁ। ত' তেতিয়া ইয়াত আমি এই এক্সাৰচাইজবিলাক কৰোঁ। ত' এইবিলাকো আছে এনেকৈ কৰিবলৈ। আৰু এতিয়া সেই ৰাতিপুৱা ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু দেখিছে নহয়, সেয়া ৰ'দটো লাহেকৈ ধুনীয়াকৈ ওলাই আহিছে। আৰু আমিও এতিয়া আহিছোঁ আৰু বতৰটো ধুনীয়া হৈ আছে ইয়াত। তো এইটো হৈছে এই পাৰ্কখনত থকা আউটাৰ জিম। এনেকৈ এই আউটাৰ জিমৰ এক্সাৰচাইজবিলাক কৰা হয়। চ' আমিও ৰাতিপুৱা এই পাৰ্কখনলৈ আহি এই এক্সাৰচাইজ কেইটামান কৰিলোঁ। আৰু আগতেও যেতিয়া আহোঁ তেতিয়াও এই এক্সাৰচাইজ কেইটামান আমি ইয়াত এনেকৈ পাৰ্কত আমাৰ মানে জইণ্ট মবিলিটিৰ এক্সাৰচাইজবিলাক আৰু মানে বডি ৱেইটৰ মানে এনেকুৱা এক্সাৰচাইজবিলাক ইয়াত আমি আহি কৰি থাকোঁ। পাৰ্কখন দেখিবলৈ আপোনাৰ বহুত জংঘল দেখিব লাগিব পাৰে, কাৰণ ইয়াত বহুত গছ গছনি আছে। এয়া চাওক, এতিয়া মই আপোনালোকক দেখাই দিছোঁ। ইয়াত বহুত গছ গছনি আছে, এইবিলাক ওখ ডাঙৰকৈ আদি কৰি বহুত গছ আছে, বহুতো মহানিমৰো গছ আছে ইয়াত। আপুনি ইয়াত আহিলে এনেকৈ মানে দেখিবলৈ পাইছে। এতিয়া মোৰ ভিডিঅ'টোত মই আপোনালোকক দেখাই দিছোঁ। চ' ইয়াত সেই জিমটো আছিলে আউটাৰ জিমটো, সেইটো কৰি পেলাই আমি এতিয়া আকৌ আগবাঢ়ি আহিলোঁ। চ' এইফালেও পাৰ্কটোত এনেকৈ খোজকাঢ়িবলৈ আগলৈ ৰাস্তা আছে, এনেকৈ দি আপুনি খোজকাঢ়ি আহিব পাৰে। আৰু তাৰপৰা এই পাৰ্কখনত এইফালেও এই আগলৈ বহুত ৰাস্তা আছে। আৰু এইবিলাক চাওক, কাৰণ মানে গছবিলাক আছে এই পাৰ্কখনত। চ' এতিয়া আমি সেই আগলৈ আকৌ খোজকাঢ়ি গৈ আছোঁ। আগলৈ আৰু অলপ ধুনীয়া এডোখৰ ঠাই আছে পাৰ্কখনত, সেইডোখৰ আপোনালোকক দেখামগৈ। এডোখৰ ধুনীয়া মুকলি ঠাই আছে, সেইডোখৰ আপোনালোকক এতিয়া দেখাই আছোঁ। বন্ধুসকল, আপুনি যে এতিয়া মোৰ এয়া ছাইডত মানে ভিডিঅ'টোত যি পাৰ্কখন যে দেখি আছে, এই পাৰ্কখনেই হৈছে মানে সেই পাৰ্কখনৰ এটা ছাইডে থকা এডোখৰ মুকলি ঠাই। চ' ইয়াত বহুত ধুনীয়াকৈ গছবিলাক আছে আৰু বহিবলৈ মানে এনেকৈ বেঞ্চবিলাক চাইডে এইবিলাক বেঞ্চবিলাক লগোৱা আছে বহিবলৈ। আৰু এই পাৰ্কখনত বহুত ধুনীয়াকৈ দুবৰি বন আছে। চ' ইয়াত দেখিছে আপোনালোকে, এতিয়া দুবৰি বনত এই হাত লগাই দিছোঁ, এনেকৈ হাতৰ চিনটো বহি আহিছে। নিয়ৰ পৰি আছে দুবৰি বনত, এয়া চাওক পানী লাগি আহিছে। চ' মানে দুবৰি বনত আপুনি ৰাতিপুৱা শুই উঠি খোজকাঢ়িবলৈ চেষ্টা কৰিব। আৰু মানে দুবৰি বনত খোজকঢ়াই নহয়, ৰাতিপুৱা আপুনি মৰ্ণিং ৱাক কৰিবলৈ চেষ্টা কৰিব। আৰু নহ'লে দিনত দুবাৰ এবাৰ হ'লেও আপুনি মানে সময় উলিয়াই এক্সাৰচাইজ কৰিব। কাৰণ কথা এষাৰ আছে নহয়, দেহা থাকিলেহে বেহা। আপুনি কিবা এটা কাম কৰিবলৈ হ'লে আপোনাৰ শৰীৰটোৱে প্ৰথমে আপোনাক ক'ব লাগিব কামটো কৰিবলৈ। তো তাৰ বাবে আপোনাৰ মনটো ক'ব লাগিব আপোনাক কামটো কৰিবলৈ, যাৰ বাবে আপোনাক এটা সুস্থ শৰীৰ মানে কামটো কৰিবলৈ আগুৱাই যাবলৈ এটা সুস্থ শৰীৰ সুস্থ মনৰ প্ৰয়োজন। সেইবাবে আপুনি দিনত এবাৰ হ'লেও এক্সাৰচাইজ কৰিব, বা দিনটোত নোৱাৰিলেও দুদিনৰ মূৰে মূৰে হ'লেও সময় উলিয়াই আপুনি নিজৰ শৰীৰটোৰ কথা চিন্তা কৰিব, নিজৰ শৰীৰটোক কেয়াৰ কৰিব। তেতিয়াহে আপুনি জীৱনত আগুৱাই যাবলৈ বহুত শক্তি পাব আৰু আপোনাৰ মনটো বহুত ফূৰ্তি হৈ থাকিব। আৰু মই কথা এটা কৈ দিছোঁ, আমি যে এতিয়া য'ত খোজকাঢ়ি আছোঁ নহয়, পাৰ্কৰ তলেদি মানে এইখন যে দেখিছে, ইয়াৰ তলেদিয়ে মেট্ৰ' গৈ আছে। মেট্ৰ' গৈ মানে মাটিৰ তলেদি যায় ন।
আৰু মেট্ৰ' গৈ থাকিলে মানে একদম মাটিটো কঁপি যায় তাৰপিছত তেতিয়া গম পাওঁ আৰু মেট্ৰ' গৈছে বুলি আৰু এয়া চাওক ইমান ধুনীয়া মানে ইয়াৰ পাৰ্কখন গছ গছনি একদম ভৰপূৰ হৈ আছে আমাৰ কেতিয়াবা মানে এনেকুৱা লাগে যেন গাঁৱতহে আছোঁ মানে একদম চৰাই চিৰিকটিৰ মাতবোৰ পুৰা ধুনীয়াকৈ শুনি থাকোঁ আৰু কুলিৰ মাতো শুনি থাকোঁ কুলিৰ মাত শুনিতো একদম বিহুলেতো পুৰা মনত পৰি গৈ থাকে আৰু ঘৰলেতো গৈ আছে যেতিয়া মনটো ভাল লাগি আছে আৰু বন্ধুসকল এয়া দেখিছে এতিয়া ধুনীয়াকৈ সূৰ্যৰ কিৰণ মানে পোহৰ ধুনীয়াকৈ আহি এইফালে পাৰ্কখনত পৰিছে আৰু আপোনালোকৰ বাবে এতিয়া ধুনীয়াকৈ দুবৰি বন আৰু নিয়ৰেদি এটা মই আপোনালোকক গুড মৰ্ণিং দিছোঁ এয়া চাওক গুড মৰ্ণিং আৰু এয়া গুড মৰ্ণিং আপোনালোকৰ বাবে আমাৰ দুইটাৰ ফালৰ পৰা এয়া আপোনালোকক আমি গুড মৰ্ণিং দিছোঁ বন্ধুসকল ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটাই কথা ক'ম যে আপোনালোকেও এনেকৈ ৰাতিপুৱা উঠি অলপ এক্সাৰচাইজ কৰিব আৰু এটা কথা কওঁ যে আমি মানে অসমৰ মানুহবিলাক আমি যিটো পৰিৱেশত ডাঙৰ হৈছোঁ সেই পৰিৱেশটোতো প্ৰকৃতি আছেই গছ গছনি চৰাই চিৰিকটি সকলোবিলাক আছেই কিন্তু মেইন কথাটো হ'ল আমি সেই বস্তুবিলাক কেনেকৈ ফিল কৰিছোঁ বা সেই বস্তুটো আমি কেনেকৈ বুজিবলৈ চেষ্টা কৰিছোঁ আচলতে সেই চৰাই চিৰিকটি মাতবিলাক গছ গছনিবিলাক আমি অলপ অনুভৱ কৰিব লাগে তেতিয়া ৰাতিপুৱা শুই উঠি চকুকেইটা মেলি আপুনি ঠাণ্ডাকৈ সেই বস্তুবিলাক অনুভৱ কৰিবচোন তেতিয়া আপোনাৰ দিনটো বহুত ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিব গোটেই দিনটো আপুনি ধুনীয়াকৈ পাৰ কৰিব পাৰিব আৰু শেষত সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আমাৰ এতিয়া বাইদেৱে চাওক এয়া ধুনীয়াকৈ এই দুবৰি বনৰ পানীটো মানে চকুত লগাই আছে যিটো লগালে ভাল হয় ত' ইমানেই আপোনালোকেও দুবৰি বনৰ পানীটো চকুত দিব লাগে ৰাতিপুৱা তেতিয়া বহুত ভাল বুলি কয় আৰু আগতেও আমি দিওঁ এতিয়া দিছোঁ আপোনালোকেও দিব আৰু আজি আমাৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ থেংক ইউ বাই বাই এণ্ড গুড মৰ্ণিং এগেইন